টিম ইণ্ডিয়াৰ লগত যিটো ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন মেচ আছিল তাতে টিম ইণ্ডিয়াৰ প্লেয়াৰসকলে সোনকালে আউট হৈ গৈছিল, কিন্তু তেতিয়া এনেকুৱা লাগিছিল যে আজি প্ৰথম মেচ হৈ আছে, তো আজি যদিও আউট হৈ গৈছে কিন্তু আগত এনেকুৱা নহয়, কিন্তু আগত ইয়াতকৈ ভাল প্ৰদৰ্শন দেখা যাব বুলি সকলোৱে আশা কৰি আছিল। প্ৰথমটো মেচত যি হৈছে তাক লৈ কোনো সিমান এটা হেৰি কৰা নাছিল, কিন্তু টিম ইণ্ডিয়াৰ লগত দ্বিতীয়টো যিটো খেল হ'ল যোৱাকালি ৰাতি ৱেষ্ট ইণ্ডিজৰ লগত, সেইখন মেচতো টিম ইণ্ডিয়াৰ কোনো এটা বেটছমেনে ভাল প্ৰদৰ্শন কৰিব নোৱাৰে। আপুনি ইয়াত চাব পাৰে সূৰ্য কুমাৰ যাদৱ টি20ৰ স্পেচিয়েলিষ্ট, শুভমান গিল IPLত ইমান ভাল প্ৰদৰ্শন কৰিলে, কিন্তু ৱেষ্ট ইণ্ডিজৰ বিপৰীতে যেতিয়া খেল আৰম্ভ হ'ল তেতিয়া দুটা মেচ গ'ল, দুটা মেচতে এটা মেচতো ভাল প্ৰদৰ্শন দেখিবলৈ পোৱা নগ'ল। যদি মই স্ক'ৰৰ কথা কওঁ, টপ অৰ্ডাৰ বেটছমেন যি চাৰিজন টপ অৰ্ডাৰ বেটছমেন আছে সেই চাৰিজনে মাত্ৰ 76 ৰান কৰি, মাত্ৰ 76 ৰান কৰি পেভিলিয়নত ঘূৰি যাব লগা হয়। ইয়াতকৈ দুখ লগা আৰু কি হ'ব পাৰে? ৱেষ্ট ইণ্ডিজ যিখন টিমে ৱৰ্ল্ড কাপত এইবাৰ যিখন ৱৰ্ল্ড কাপ হ'ব সেই ৱৰ্ল্ড কাপতে কোৱালিফাই কৰিব পৰা নাই, এইখন টিমৰ লগত একেৰাহে দুবাৰকৈ হাৰিব লগা হৈছে। ইয়াত সকলোৰে আগত উইকেট যায় শুভমান গিলৰ, যিয়ে মাত্ৰ 9 বল খেলি 7 ৰান কৰি আউট হৈ যায়। এটা 6 মাৰিছিল যদিও এনেকুৱা লাগি আছিল যে ঠিক আছে প্ৰথম যিখন মেচ হ'ল সেইখন মেচত ভাল খেলিব পৰা নাই, আজি এটা 6 মাৰিছে, যোৱাকালি ৰাতি মানে আজি নহয় যোৱাকালি ৰাতি এটা ভাল এটা 6 মাৰিল, তাৰপিছত খেলখন আগুৱাই লৈ যাব, কিন্তু কি হ'ল শুভমান গিলেও থাকিব নোৱাৰিলে আৰু মাত্ৰ 7 ৰান কৰি পেভিলিয়নত ঘূৰি যাব লগা হ'ল। শুভমান গিল আউট হৈ যোৱাৰ পিছত সূৰ্য কুমাৰ যাদৱ আহিল। সূৰ্য কুমাৰ যাদৱৰ তৰফৰ পৰা সকলোৰে এটা আশা থাকে যে সূৰ্য কুমাৰ যাদৱ টি20 স্পেচিয়েলিষ্ট, চ' সূৰ্য কুমাৰ যাদৱে ভাল খেলিব। সূৰ্য কুমাৰ যাদৱ আগতেও আমি চাইছোঁ যে IPL হওক বা যোৱাবাৰ যিখন এছিয়া কাপ হৈছিল তাতো শুভমান গিলে বহুত ধুনীয়া প্ৰদৰ্শন কৰিছিল, কিন্তু সূৰ্য কুমাৰ যাদৱ আহি মাত্ৰ 3 বলত 1 ৰান কৰি পেভিলিয়নত ঘূৰি যাব লগা হয়। কিন্তু ইয়াত ক'বলৈ গ'লে সূৰ্য কুমাৰ যাদৱৰ সিমান এটা দুখ নাছিল, কিয়নো সূৰ্য কুমাৰ যাদৱ ৰাউণ্ড আউট হৈছিল, মাত্ৰ 3 বল খেলিবলৈ পাইছিল। তো যি কি নহওক সূৰ্য কুমাৰ যাদৱ ইমান এটা ডাঙৰ বেটছমেন, সকলোৰে আশা থাকে। প্ৰথমতে এনেকুৱা লাগি আছিল যে ঠিক আছে দুটা উইকেট গৈছে, এতিয়া ঈশান কিষাণ অলপ ভাল খেলি আছে, কিন্তু ঈশান কিষাণে 23টা বল খেলি মাত্ৰ 27 ৰান কৰি তাৰপিছত আউট হৈ যায়। ঈশান কিষাণে ধৰক শুভমান গিল বা সূৰ্য কুমাৰ যাদৱ প্ৰথমতে আহি 2টা বা 5-6টা বল খাই আউট হৈ গৈছে, সেইটো ইমান এটা হেৰি নাছিল, কিন্তু ঈশান কিষাণটো তাতে ছেট হৈ গৈছিল। এজন ছেট বেটছমেনটোক আউট কৰাটো অলপ জটিলে হয়, তো সকলোৰে আশা আছিল যে ঈশান কিষাণ কিজানি আজিৰ যিটো স্ক'ৰ আছে ইণ্ডিয়াৰ স্ক'ৰটো অলপ ডাঙৰ কৰিব। ঈশান কিষাণৰ ওপৰতে সকলোৱে কালি যিটো মেচ হ'ল সেইটো মেচত মানে আশা কৰি আছিল, কিন্তু ঈশান কিষাণৰ 23 বলত 27 ৰান বনাই 2টা 4 আৰু 2টা 6 মাৰি আউট হৈ যায়। সঞ্জু চেমছঙৰ বিষয়ে বহুত আলোচনা কৰা হয় যে সঞ্জু চেমছঙৰ চান্স নিদিয়ে, তো সঞ্জু চেমছঙৰ বাবে মই ভাবোঁ কি সঞ্জু চেমছঙৰ বাবে এটা ভাল এটা চান্স আছিল যে নিজৰ স্ক'ৰটো ডাঙৰ কৰা, টিমৰ কাৰণে স্ক'ৰটো ডাঙৰ কৰাৰ কাৰণে সঞ্জু চেমছঙক আমি এজ এ ফিনিচাৰ হিচাপে চাওঁ। তো সঞ্জু চেমছঙৰ তৰফৰ পৰা সকলোৰে আশা আছিল যে সঞ্জু চেমছঙে এটা ভাল স্ক'ৰ কৰিব, কিন্তু নহ'ল। যোৱা যিখন মেচ হ'ল ৱেষ্ট ইণ্ডিজৰ লগত সেইখন মেচতো সঞ্জু চেমছঙৰ তৰফৰ পৰা ইমান এটা ভাল প্ৰদৰ্শন দেখা নাছিল, কিন্তু যোৱাকালি হ'ল সেইটোতো মানে সঞ্জু চেমছং আকৌ ফেইল হ'ল। তো যি কি নহওক গাইজ, সঞ্জু চেমছং আৰু সূৰ্য কুমাৰ যাদৱৰ তৰফৰ পৰা সকলোৰে এটা আশা আছিল যে টি20ত মানে অলপ ভাল প্ৰদৰ্শন কৰিব। এইটো কথা সঁচা যে টিম ইণ্ডিয়াৰ বেটছমেনসকলে যি দুখন মানে ৱেষ্ট ইণ্ডিজৰ লগত মেচ হৈ গ'ল, এই মেচ দুখনত মানে ইণ্ডিয়াৰ ফেন্সসকলক বহুত নিৰাশিত কৰিছে, কিয়নো টিম ইণ্ডিয়াৰ বেটছমেনৰ পৰা এনেকুৱা বেটিং আশা কৰা নাযায় ভাই। নে টিম ইণ্ডিয়াৰ বেটছমেনসকলে এইটো ভাবি আছে যে ৱেষ্ট ইণ্ডিজ এটা দুৰ্বল টিম, নে সঁচাকৈ টিম ইণ্ডিয়াৰ কাৰণে ৱেষ্ট ইণ্ডিজ এটা মজবুত টিম হৈ আছে। এইটো কথা ভাবিব লাগিব যে ৱেষ্ট ইণ্ডিজে সেইখন টিমে যিখন টিমে মানে ৱৰ্ল্ড কাপত কোৱালিফাই কৰিব পৰা নাই এইবাৰ, তো এইটো অলপ ভাবিব লগা কথা।